2021 চনৰ যিহেতু বিধানসভা নিৰ্বাচন আজি জোনাই সমষ্টিৰ চংকং গাঁও পঞ্চায়তৰ আপুনি প্ৰেচিডেণ্ট হয় আজিৰ দিনত যিহেতু ৰাইজে ভোটদান যি কেন্দ্ৰত ভোট দি আছে এই সময়ত আপুনি কেনেধৰণৰ অনুভৱ পাইছে ৰাইজে কেনেধৰণৰ ভোট দি কাক ভোট দিছে বুলি ভাবে আপুনি আজি প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত আমাৰ 7টা পলিং ষ্টেচন আছে তাতে আমি গোটেইখিনি মানে সাৰ্ভে কৰি আমি পাইছোঁ যে ইতিমধ্যে আমাৰ শান্তিপূৰ্ণভাৱে আমাৰ ইলেকশ্যন নিৰ্বাচন চলি আছে আৰু যিখিনি ৰাইজ আহিছে সমাগত মানে হৈছে আৰু ৰাইজৰ যিখিনি সমাগত চাই আমি নিৰ্বাচনত শান্তিপূৰ্ণভাৱে আমি এই নিৰ্বাচনত মানে হ'ব বুলি মই আশা ৰাখিছোঁ এইটো সময়ত আপুনি কি অনুভৱ কৰিব পাৰিছে কোনটো দলে জিকিব বুলি আশা ৰাখিব পাৰে তো আমি ক'ব লাগিব যে আমাৰ জোনাই সমষ্টিত 114 নং বিধানসভা সমষ্টিত ফুলৰ চিনত বগন পেগুক হয়তো মানে বেছিকৈ আমি ভোটটো পাম বুলি আশা ৰাখিছোঁ এইটো আহি থকা অসমত যিহেতু বিধানসভা এই ইলেকশ্যনটো কেনেধৰণৰ আপোনালোকে অনুভৱ কৰে কেনেধৰণৰ যে ৰাইজে ভোটদান কৰিব লাগে বুলি অনুৰোধ জনাব মই ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ উন্নয়ন মানে লাগে বিজেপি চৰকাৰে ইতিমধ্যে আমাৰ মানে দুখীয়া শ্ৰেণী বা অঞ্চলত যিখিনি সমস্যাখিনি সমাধান কৰিছে দুখীয়া শ্ৰেণীৰ ৰাইজক মানে গোটেইখিনি যিখিনি আঁচনি এই আঁচনি প্ৰস্তুত কৰিছে মই ভাল পাইছোঁ যিয়ে নহওক আৰু ধন্যবাদ জনাব লাগিব আমি বিজেপিকে আমি সমৰ্থন কৰিছোঁ বুলি আমি আশা কৰিছোঁ ইয়াৰ প্ৰশাসনবোৰে কেনেধৰণৰ লিড লৈছে প্ৰশাসনৰ যিখিনি নীতি প্ৰশাসনে খুব গুৰুত্ব মানে সহকাৰে কাম কৰিছে ইতিমধ্যে আমাৰ যিখিনি নিৰ্বাচনী বা যিখিনি চেণ্টাৰবোৰ মানে শান্তিপূৰ্ণভাৱে তেখেতসকলে সহযোগ কৰিছে এতিয়াতো COVID-19ৰ কিছু প্ৰভাৱ পৰিছে বুলি কিছু নিয়ম নীতি কৰিছে সেইবোৰ মানি চলিছে নাই অঞ্চলৰ ৰাইজে ধুনীয়াকৈ মাস্ক পিন্ধি মানে পৰিধান কৰিছে আৰু আমাৰ যিসকল কৰ্মী আছে এই কৰ্মীসকলে সহযোগ কৰিছে ইতিমধ্যে আমাৰ COVID-19ৰ কোনো এটা চিনাক্ত হোৱা নাই ভালদৰে আমাৰ এই চমকং গাঁও পঞ্চায়তত মানে ধুনীয়াকৈ এটা নিৰ্বাচন প্ৰস্তুতি হ'ল এবাৰ 2021 চনৰ যিটো নিৰ্বাচনৰ আজি প্ৰথমবাৰে বাবে আমাৰ চংকং অঞ্চলত এনেধৰণৰ ভোট দিয়া কাম চলি আছে এই সময়ত আপুনি কেনেকৈ অনুভৱ কৰিব পাৰিছে মই অলপ আগত ভোট দিছোঁ আমি জানো যে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ এই ভাৰতবৰ্ষটো গণতন্ত্ৰ এটা উৎসৱৰ নিচিনা হয় ইয়াত সদল বলে সকলো ৰাইজে আহি পিনি আমাৰ যিটো উন্নয়নৰ যাত্ৰা এই উন্নয়নৰ যাত্ৰাটো অব্যাহত ৰাখিবৰ কাৰণে উন্নয়নৰ স্বাৰ্থত ভোট দিবৰ কাৰণে সকলো ৰাইজক আহ্বান জনাইছোঁ ভাল লাগিছে কেনেধৰণৰ পৰিস্থিতি আমাৰ পৰিস্থিতি খুব ভাল আমাৰ যিটো দেখিছোঁ গোটেই আমাৰ চমকং গাঁও পঞ্চায়তত গোটেই PH চেণ্টাৰবিলাকত আমি ঘূৰিছোঁ ইয়াত ঘূৰি আমি এইটোৱে গম পাইছোঁ যে ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিছে